पोता पोटी सब सही है কি হৈছে পাগল ट्रेन कैंसिल हो আৰু গাড়ী খেগে শুয়াৰ স্বপ্ন যত নাই জীবন নাই আছে মাথু জয়া বললো খাসু উঠে দেখ খাসু ফুসু এনজয় করছু কামাই দিরা আর কেদারনাথ জামাই এই আপনি কিন্তু ডাইরেক্ট কাশ্মীরি আপেল আনে গাল কি তুলি তো হে গাইস গুড মর্নিং মানে মর্নিং হয় না রে বকে লাইটত ভিডিও কৰি আছো সূৰ্য দুটনিপা উঠা নাই 4টা বাজাই নাই 3:50 মান সো উঠলো মানে কি কেদারনাথ যাম আমি সবে লগ লাগি সবে মানে 7টা মান যাম সো তোমাৰ সপোনৰ ট্ৰিপ এজন শিৱ ভক্ত হিচাপে সো কেদারনাথ যাম সো যাই থাকো কাৰণ ট্ৰেইন আছে 5:50 এই 4টা বাজিলে এতিয়া ৰঙিয়াক গেলি যাব লাগিব তাতে উঠবা লাগিব সো বলুক হৰৰ মহাদেৱ জয় কেদাৰ আৰু এফালে বেডিং ৰেডি এই জি উজান হৈছি এই চেন দেখা নাই ফাটি ওলাই আছি মোটামুটি 12-14 কেজি মান হৈছি কাপোৰ চাপোৰ ৰেডি পেচা জোখা মেচিন এই প্ৰভু লচু দে বস্তু আৰু ইমানটো সঁচাই নৰি উঠে দেই ভাল মানুহ সতনা কৰি নুঠে চৰাই উঠা নাই মানুহ উঠে পুৱা তো মাহঁতক মাত দিওঁ উঠাই নাই ঘুমটি পাই ন তো মাত দি যাই থাকোঁ আৰু এটা কথা কওঁ যিহেতু কেদাৰনাথ যামেই বাবা চৰণত যামেই চ' আপোনালোকে ক্লিপ চাই লওক আমাৰ সুশান্ত যি আছে ইয়াৰ ফটো দিছে ফটো মই বাইডিং কৰি লৈছোঁ বেগত ধৰে চ' ক্লিপটো চাই লওক সেইটো ফটো মই কেদাৰনাথত যাম ওপৰ তাতে ক'ৰবাত শিলত ক'ৰবাত প্ৰতিষ্ঠা কৰিম ধুনীয়া কৰি চ' বঢ়িয়া এতিয়া যাই থাকোঁ বোলো মাক মাত দি তো এইখিনিতে আহি পালোঁ মই সুশান্তৰ ঘৰ মানে কি সুশান্ত চবেই চিনি পায় বা এটা চাৰিআলিত যি জুবিন দা ছবি আঁকিছিল সি মোৰো আঁকিছিল একবাৰ ছবি আৰু যিহেতু কেদাৰনাথ উলচুই যাবা চ' মানে সুশান্ত ক'লাক আৰু মই তাক ক'লোঁ এনেকৈ কওঁতে সি জুবিন দাৰ ফটো এখন লৈ যাওঁ এখন মই তাৰমানে কি সি দিছি মই বাইণ্ডিং কৰি বঢ়িয়াকৈ তাতে কেদাৰনাথ ক'ৰবাত স্থাপন কৰিম আৰু যায় ত' সেইকাৰণে আহিলোঁ আৰু ইয়াতো ফুৰি সুশান্তৰ মা বঢ়িয়া ভাল লাগিল ঘূৰি থেংক ইউ আৰু আশীৰ্বাদ কৰিব যাত্ৰা চাত্ৰা খুব কেদাৰনাথ আৰু আপোনালোকে বাহিৰৰ পৰিৱেশ চাওক চৰাই চিৰিকটিৰ মাতে ওলোৱা নাই অ' মা এতিয়া যাই থাকোঁ হৰৰ মহাদেৱ জয় কেদাৰ মা শুনটি দিছি না এটা সেৱা কৰোঁ ৰ'বা এতিয়া মই যাওঁ এইকেইদিন দেউতাক চাবি আৰু মইতো নাথাকোঁ না ঘৰত সেইকাৰণে জানাই অঁ হ'ব দে মানে আমাৰ বেলেগ প্ৰব্লেম নাই গাই যে সেই দুটা মা আটাই জন্ম দিলাক না এতিয়া মাই দুটা আকলা থাকিব লাগে সেইকাৰণে দুটা জন্ম দিব লাগে চলি দিলি এটা ঘৰত বাহিৰত দিলি এটা থাকে ঘৰত হ'ব দে আৰু আজি আমাৰ যাত্ৰা হ'ব টমটমত ৰঙিয়াক গেলি কি ফোন হৈছে অফিচাৰ কেমেৰা জীৱনটো ভাল লাগছে না এতিয়া বৰ্তমান ক'ত আছা খানে গুচি আছা নাই ৰঙিয়াত চিট গৈছে আপিৰ কথা কৈছো আপি কিন্তু ব্লগিং আৰম্ভ হৈছে কহ কিবা থাৰ্ড মেম্বাৰ যুগান্তক থৈ কেনে লাগছি এতিয়া আমি যাব ওলাইছো টমটমত অ' বাবা এখন থিয়েটাৰ নহয় কৈছোঁ থিয়েটাৰ নৰ্মেল বাকী এফালে আমাৰ 4th মেম্বাৰ খুৰা আমাৰ জৱান চাচা মানে হেণ্ডচাম কি হেণ্ডচাম হৈছে মানুহটো দেখছি না আপোনাক মই জেনুইনলি কৈছোঁ বিদ্যা ভগৱান কৈছ একদিন খুৰা আৰু মই কইনা চাব যাওঁ মোক দৌতক বুলি ক'ব খুৰাৰ একটো ল'ৰা আৰু এটা কইনা লৈ যা অ' 4:30 বজা ৰাতিপুৱা এনাই তাৰমানে মই জ্বৰ সদা কৰোঁ বুজক না 11টা ডিউটি বিচনাৰ পাই দিয়া আৰু এনেকৈ পুৱা ফালি আহি পালোঁ ৰঙিয়া জংচন আৰু দুটামান চিনাকি কৰি দিয়েই নাই এইটো হৈছে আমাৰ বিশিষ্ট পাৰ্কাছনিষ্ট আমাৰ কিশোৰ ভাল বাদ্য বজায় আৰু এটা বাদ্য মানুহ আছে তেওঁ আৰু বেলেগ ধৰণৰ বাদ্য বজায় খোল নহয় মানে খোল বজায় তাল বজায় আৰু আহি পালোঁ ফাইনেলি এণ্টাৰ কৰিলোঁ ক'ত যায় কিনো হা তই চুৰিকে লৈ আহিছিলি লেলো সঁচাই নেকি তই এটা মাংস কাটবি ৰামলা যৌ বাল এটো যাম পৰ মানুহ বোমা আহি কৰি আনিছো কিলোৰে বস্তা আনা তো কাপোৰে আছে চল ষাঠি মেৰে ষাঠি
আৰু এইটো হৈছে লাষ্ট মেম্বাৰ, এটা মেম্বাৰে নুঠে বোলে, কিবা পাৰ্চনেল ৰিজন আছে চাগে সেইকাৰণে। চ' বাকী আমি 7টাই যাম, এইটো 6 নম্বৰটো। চ' বাকী ভাল হয় কি ডিষ্ট্ৰিক্ট কেৰম প্লেয়াৰ। মোৰ লগত ঢোক ঢোকাই নীল খাব এইটো এই ৰেলখন কি অৰিজিনেল ৰেলগাড়ী নে কেৰুণ্ড ৰাজীৱ থকা জেগাটো টাইপতে যায়। ৰাজধানী বোলে চুপাৰ ফাষ্ট কি বুলি কৈ ৰ'বা, তোৰ নামটো পাহৰিলোঁ। খেৰগুটি যে নাম দি আছে মন কেৰা টাইপত। কৈছোঁ জানোৱে কিছু কথা কিছু কম তো তোমাৰ ঘৰৰ ষ্টেচন দা মুখ্য লাগি আছে। যিহেতু ট্ৰেইন আহিব আৰু 15 মিনিটমান আছেই, সেই কাপ ফিকা চাহ খাই ল। ফিকা মানে লাল চাহটো নহয়, এইটো গাখীৰ চাহ। খদৈ আৰু হাল্লা কৰিবই আছে এতিয়া। সৰুকৈ কৈছোঁ দে, মানুহ আছে না চাৰিওফালে ব্ৰহ্ম পাগল বুলি ভাবিব এইবোৰ এইবোৰ। চানটো কেনে চাহটো? তুমি কফি খোৱা ন? এইটো ব্ৰিটিছ চখ। থেংক ইউ। লাগি আছে। আচ্ছা আচ্ছা যুগান্ত কেনে ভাল লাগছে? কিবা এটা কওঁ, বহুত টাইম আছে, বহুত ক'ব লগা আছে নি? তোৰ কথা জমা হৈ গৈছে নেকি? বহুত দিন আছে। বহুত দিন আছে। থেংক ইউ বহুত দিন আছে। থেংক ইউ, লাভ ইউ ব্ৰ'। অ' ঘূৰা প্লেটফৰ্ম পালোঁ, কি টেনশ্যন লৈ আছে এনে? টেনশ্যন মানে গাড়ীখন আজি চব চাৰিওফালে বানপানী না। অ' বানপানী আহিব, ট্ৰেইন আহিব, ভেল নহয় নহয় ঘূৰা এখন ট্ৰেইন পাত্ৰী আছে, আহি থাকো পাত্ৰী দি। মানে গাই যে খুৰা অলপ চিৰিয়াছ মানুহ না, আগতে ব্ৰিটিছ টাইপ পুৰা ডিচিপ্লিন থাকে, পাঞ্চুৱেলিটি ফুল মেইনটেইন কৰে। অলপ ভয় কৰে আৰু আমাৰ দেউতাহঁতে সেনা নিয়ে যি কাৰা স্ত্ৰী খুৰা একদম চালিয়া মানুহ। কিন্তু ট্ৰেইন কেঞ্চেল হৈছে বোলে, কি করবি তো বাবা এরকম কি করে আমার? সেই গাইছ মই অলপ দূৰতে আছোঁ দেচোন। এই ট্ৰেইনখন আমাৰ কেঞ্চেল হৈছে। এই ভৰালি দেখিছা নহয় কেনেকৈ কান্দে ধৰছি, কান্দেই না কোনোবাই হা। এই মস্ত ধুমচলটোই কিবা নহয় কিবা এটা উপায় আছে নহয়, কান্দেই নাই আৰু কোনোবাই কিবা এটা উপায় ওলম নহয়। ট্ৰেইন আহিব আহাতো হ'ব, পাগল ইচাৰা পাগল কেলা। এই কি হৈছে পাগল? ট্রেন ক্যান্সেল হল। দেখলি না মই এনাই নকওঁ কথা, ই অৰিজিনেল পাগল। লক এটা আশীর্বাদ দিব, বিয়াখান সোনকালে হৈ যাতে। शादी होगा ना मेरा? थैंक यू, अरे थैंक यू थैंक यू। अभी आपको 10 रुपये दिया ना, मेरा शादी होगा कि नहीं ये बोलो। सुंदर होगा ना कहीं ना, बोरे सुंदर होगा। थैंक यू। पोता पोटी सब सही। আৰু এই দিছোঁ পইচা, মোৰ একো আপত্তি নাই, কাৰণ মোৰ টকাৰ অভাৱ নাই, আপোনালোকে জানেই। আৰু বিদ্যা মা কচম খাই গৈছোঁ, মোৰ তাকে আহিব ইয়াতে বুলি নহ গুৱাহাটীত ৰঙি কিবা জানেই যে ভলদে পইচা দিব, হৃষ্টপুষ্ট মানুহ না, সুঠাম জীৱ, কিবা জানেই পইচা থকা ঘৰ চলি বুলি। দিছোঁ আম্বানীৰ বংশৰে নে। সেইফালে চাহ বাৰ 8টা 7 জল ৰখি ৰখি, কেঞ্চেলেশ্যনৰো আপডেট নাই, আহাও নাই। কি হ'ব চানটো? হা এতিয়া কেইটা বাজি? 9টা। অলপ আগতে গৈছিলোঁ 8টা 37 হৈছিল। কি হ'ব কেইটাত আহিব কোন? কোন তই নে মই? একো নাই, হৰ হৰ মহাদেৱ। এবার এসি রুমত ঘুমাইছো, এই 1:30 আছে ট্রেন 1:30। এই এসির তলত পচিয়া ভরি যি ঘুমাইছো, একদম পৰি গৈছো, যি টোপনি ভাই, জ্বৰ 2 ৰাতি ঘুমোৱা নাই। আমি খেলা চালো, আজিতো উঠছো 4টা বজাত, এতিয়া গেলি ট্ৰেইন আন আৰু তাৰ টাইমটো দেখছোঁ তো অলপ আগতে। কেইটা বাজছে যিমানটো? এটা কিমান? 1:30 টাইমটো দেখুৱাইছোঁ আগত। কি হ'ব এতিয়া? আহিব না ট্ৰেইন চেনে যে আর বাবা পরীক্ষা লৈছে না কি বা যাম মুঠিছে। হা যোৱাটো যামেই, ঘৰত যোৱাত না, ঘৰততো মুঠেই নাযাওঁ। ৰাতিপুৱা হ'ব, কালি হ'ব, নেক্সট দিনা হ'ব, ৰখি থাকিব। যোৱাটো যাম হয় পইচা নহয় এখন আমাক বুক কৰি দিব লাগিব। ফ্লাইট বুক কৰি দিলেও কথা নাই, কিবা এটা দিলে আৰু। এই 2টা বাজিল, ৰাতিপুৱাৰ পৰা এক্সাইটমেণ্টত আকৌ খোৱাই নাই, কি খাম?
তুই তো খাও দে 2টা বাজিল আর নৰি আর আলু পৰঠা এই ৰাতিপুৱা 7টাৰ পাই ইয়াত 2টা বাজিল নাই বুলি কিমান ঘণ্টা 10 ঘণ্টা আৰু পাৰি এনেকৈ আৰু বিদ্যা কাণত ধৰিছোঁ যেতিয়া ট্ৰেইনত উঠিম তেতিয়াই ভিডিঅ' কৰিম আৰু राजधानी एक्सप्रेस 1 नंबर प्लेटफॉर्म पे आ रही है। আহি গ'ল ৰাজধানী আহি গ'ল ফাইনেলি ভৰালি আহেগা আমাৰ ট্ৰেইন আহি গ'ল খুৰা হেপিনে এতিয়া ট্ৰেইন আহি আছে কিবা কওক খুৰা কি ক'ম হেমে কি কৈছে দেখো আপুনি মোটামুটি সেই 4টাৰ পাই এতিয়ালৈ একো নাই শিৱ বাবা আছে আমি কষ্ট কৰি হ'লেও যাব লাগিব হৰ হৰ মহাদেৱ আৰু ফাইনেলি ৰেল আহি গেল দীঘল ৰেলত আমি সপোন যাত্ৰা কৰিম য়েছ আই এম হেপী এটো না বিহু বেবি ফাইনেলি বহি ল'লো ফ্ৰী আছি আমি জেনেৰেল চিটত নাযায় টকা টকা মানুহ না খামাই দি আছে টকা তই সেইকাৰণে এই চিট যা আমাৰ ৰজা হুক এই চিট ওপৰত আছে গানটো কিবা আছে কি হিনক এততো থ্ৰী আছি না এ লগ পাই এটা হাৱা দিলো ধনী বুলি ওটা কৈ দিয়ে আর বই লৈছো দে এবার কোন ব্যাপারী ফালি কেইটা ব্যাপারী যাওয়া পারে চাও নহয় কি আনে খাওয়া বস্তু চিংড়ি আনে কি বিয়া আনে তে আনে সাতাই দিম সাতাই আর ফাইনালি আমার ট্রেন চলি গল রাধে 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 সন্ত ও আসবে পুরা শ্ৰী ৰাধে বঢ়িয়া যাই থাকো এতিয়া সুন্দৰ আৰু কিশোৰ কেনে গপ চপ চলি আছে ভাল লাগিছে না হা আৰু আমাৰ দেউতাৰ কথা কলো মানে যেতিয়া মোৰ বেমাৰ হৈছিল মাজতে এই জন্ডিছ চন্ডিছ শিকিলে আছিল দেউতা কৈছিল আৰু গাড়ী খেগে চুয়াৰ মানে কি দেউতা ধৰিব লাগি কলো আমি যেনেকৈ কলো দেউতা কলিয়া এনেকৈ দুটা বুলি দুটিয়া গুড়া চাউলৰ গুড়া কওঁ গুৰিয়ে এনেকৈ কয় দান কয় দাও এনেকৈ এই দেউতা জিন্দাবাদ লাভ ইউ বৰিৰে আনি আছো সোনকালে মহঙ্গা পালো চাউল কি লৈ আছো কইবা যুগন্ত ভালো আর বাকি নেই দিয়ে ভালোই লাগি আছে ট্রেনত মজা আছে মানুষ আছে লেট হ'ব কেতিয়া যাই আৰু গাইজ মই এটা কথা ভাবছো মই এতিয়া বিয়া পাতিম ট্ৰেইন এখন কিনিম তাৰে আগে আগে ট্ৰেইনত লৈ যাম পাল কৰি আনিম মানুহ চালা ট্ৰেইনত লৈ আনি মোৰ বিয়া কিনিম খেলত কইনে নানাই ৰথো জানবো ৰথ দোলাত তই যাই থাকো বোলো লাহে অসম ক্ৰছ কৰিমেই ধেমালি ফূৰ্তি কৰি গৈয়ে আছো হ'ব দে বাকী ঠিকে আছে বাকি ঘুরা জার্নি করে কেনা লেখছি মজা আপনি কিন্তু ডাইরেক্ট কাশ্মীরি আপেল আনে গাল কি তুলি তুলি মন গলে মোৰ কাষলে আহিবা এদিন কলে কিদৰে খাও কিদৰে খু চাই যাবাহি নীৰৱে স্বপ্ন যত নাই জীবনো নাই আছে মাথো নিৰাশাৰ ধোঁৱা দিন বাগৰে ৰাতি বাগৰে শেষ নহয় এন্ধাৰক লোৱা কবিতা ৰাতি আজি মায়া হ'ল মৰিচিকা খেদি ফুৰা শেষ নহল যিহেতু জুবিনদাৰ গান গালোই আৰু কেদাৰনাথ যামেই এই ভূতিতে মই আজি এটা কথাই কম যাবাৰ কাছাই হে ৰঙিয়াত তৰণিত একো নাই ভাইবৰি হয় প্ৰেম কর না ব্রো আরে প্রেমের গুরু কোন ফল দেয় দীক্ষা দেখি না এগুলা লাগি থাক কি রক্ত বিষ কি কিনছে চিপস ফল দিবি নাকি অলপ
ৰক্তবীজে চিপছ কিনিছে অ ৱাও বিংগো অংকল খাই দেখতে লাগি বেলুগুৰ পৰা অ নিজৰ পইচা খৰচ কৰিব নোৱাৰো ন क्या क्या है भैया रबड़ी है, कोल्ड ड्रिंक है, चॉकलेट है। अभी तो चॉकलेट का उम्र चला गया भैया अभी तो खुद के बच्चे को खिलाना है ना चॉकलेट इसलिए खुद का शादी नहीं हुआ वो चॉकलेट खिलाने की बात कर रहा है अभी तो शादी तो करने दो बच्चा पैदा करने दो उसके बाद पिलाऊंगा ना खिलाऊंगा शुगर भी है क्या? चॉकलेट खाए नाना बातें कर रहे हैं ऐसा तो रक्त बीजो चाह खावा खिले जो तो वाला चाह चाय कॉफी चाय 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 नाइस नाइस চাহ মিষ্টি চাই মানে এটা বেপাৰীও যাবা দিয়া না কাহাদি আমাৰ খাৱাৰ তাপ আছে নে তেজ আছে মানে তেজুতে খাওয়াতো আছে মানে খাওয়াতো লাগবই না মুখখন ষ্টপ নকৰে কোনোদিনে এই চলি থাকিব লাগব এনেকুৱা চিপছ ইগলে খুৰা কেনে নাই খুৰা খাওয়াত টাইমত কথা নকওঁ আৰু এনেকৈ অস্তবেলিৰ হেঙুলি কিৰণৰ শোভা লৈ লৈ আমি গৈ আছো दिल्ली তাৰপিছত केदारनाथ हर हर महादेव बाबा तो हम लोग अभी वेस्ट बंगाल में हिंदी इसलिए बोल रहा हूँ क्योंकि एक भाई मिला वो बोल रहा था मतलब रोंगिया में मैं अच्छी ब्लॉगिंग कर रहा था पूरा मजे में भाई क्या बोलोगे क्या यार ब्रो तो देखो मुझे देख बहुत तगड़ा हो किया भाई मेरा फैन देखो असम में कितना लड़कियों फैन है मेरा अभी अरे यार लड़की लड़की नहीं हमारा लड़की फैन है इसलिए वो बोल रहा हमारे फैन बहुत है ना असम में भराली बोलते तो फेमस भराली मतलब फेमस तगड़ा ही करता है हाँ सभी लोग लोअर असम में सभी लोग पहचानते हैं कि ना आइडिया ना कुछ कंपन है बाकी हम लोग असम में कुछ एक बात है मतलब आमी कौन माने हम लोग बोलते हैं मतलब खासू बस्तु एंजॉय करसु दैट्स मीन खासू माने हम लोग ने खाया फुसु घुमा एंजॉय करसु एंजॉय किया एंजॉय आप बोल दो खासू उधर देख खासू फुसु एंजॉय करसु पता भी रे बाकी इंटी नको बढ़िया नाइस टू मीट तो भैया मतलब आर्मी में काम करता है इसलिए उसको जुबिन गार्ग के बारे में बोला हम लोग कितना प्यार करते हैं उसको वो लार्जेस्ट फ्यूनरल जो हुआ था ना लार्जेस्ट गैदरिंग हुआ था वो बोला माइकल जैक्सन के बाद अच्छा इनका जो फ्यूनरल पे गैदरिंग हुआ था हाँ वो सेकंड लार्जेस्ट गैदरिंग है वो माइकल जैक्सन के बाद इनको हाँ सेकंड फ्यूनरल पे सबसे और गैदरिंग हुआ था गूगल ने वॉल हमिंग किंग टाइटल दिया इसको गूगल ने दिया आपने उस सर्च में आया था वो यार हाँ वो उसी का नाम आया था तो बोल लीजिए एक बार जय जय जुबिंदा बोल लीजिए एक बार जय जुबिंदा कुंभ मेला अच्छा लगा खासो फुरसो एंजॉय करसु পচিয়াম বেতার মুছির আছে তো ফাইনালি খানা আই গেল জগন্ত কেন আইছে এফালে যাই গো খানটু হোটেল খানা খুরা কেন আইছে খানার প্লেটখান বেয়া লাগা নাই চাউল দালি পনির দহি এতো কিবা মিক্স ভেজ নেকি ৰুটিও আছে আৰু চাটনি আচাৰো আছে Yugini men. মানে কি খাইছো ৰুটি খানা একো নাই বেয়া হোৱা নাই কিন্তু ঘটনাটো হ'ল কিশোৰেও ভাত দিছি তাৰপিছত ৰুটি দেখা নাই এখন ডাইৰেক্ট আৰে বৰমপুৰ পৰা আৰখান দি আছে সেনেহে আনিছি তাৰমানে এই ছেটিংছটো চ' খাৱাৰ ওলাই আহিলে কিন্তু খানাটো ইমান খাচ লগা নাই 200 টকাত ক'ত খাচ খানা পাম এটা ৰুটিটো ট্ৰাই কৰিছা কিন্তু মই গাছুৰি থাকিলে গাছুৰি বাৰু লবাই খাওঁ নপা ভাত ভাত কেইটাৰ জানে সেমতি ভাল লাগিছে মোৰ হাতত বজে 2-3 বাউল ভাত খালো ৰুটি এতিয়া 5খন মান আছে সেটেলমেণ্ট দাও বঢ়িয়া গাছুৰি আছে অলপ অলপ ড্ৰাই গাছুৰি মানে গাহৰিৰ কথা গাছুৰি গাছুৰিটো কোনে কয় বড়ো তো গাইছ আজি ভিডিঅ'টো সেমতি আছিল মানে কি দেৰি হ'ল যিহেতু 8 ঘণ্টা লেট হৈছে ট্ৰেইন চ' এতিয়া গেলি কি পাইছোঁ গম নাপাওঁ বিহাৰে পাওঁ নাই চাগে কালি গেলি কি পাওঁ দেখুৱাইছোঁ কালি দিল্লী পাওঁ না নাপাওঁ চাই থাকক মোৰ লগত বঢ়িয়া বাই বাই গুড নাইট শুভৰাত্ৰি এতিয়া জয় জুবিন দা বাই বাই